নমস্কাৰ, মই নীলিমা শৰ্মা। আজি বন্ধৰ দিনতনো কি কৰিম বুলি ভাবিছোঁ। মোৰ ওচৰত আছে এটা কবিতা গাই শুনাব। আজিৰ পৰিস্থিতিৰ ওপৰত এটা কবিতা লিখিছে। সেই কবিতাটো আপোনালোকৰ ওচৰত পাঠ কৰি শুনাব। আপোনালোকে আৰম্ভণিৰ পৰা শুনি যাব। নমস্কাৰ, মই প্ৰসন্ন শৰ্মাই কৈ আছোঁ। বৰ্তমান অসমৰ সাময়িক পৰিস্থিতিৰ ওপৰত মানুহৰ মনত যি ভয় শংকা আৰু সংকোচে দেখা দিছে, এই মোৰ সোণালী অসমৰ কেউদিশে মানুহৰ হতাশা, অভাৱ, অভিযোগ অনাদি অনন্ত কাললৈ মানুহৰ যি ভয় শংকা সিঁচৰিত হৈছে, এই সোণালী অসমৰ আবহ এক মূৰ্তমান প্ৰতিচ্ছবি আপোনালোকৰ আগত দাঙি ধৰিছোঁ। আৰু এই সময়ৰ সুযোগ লৈ এই অসমীয়াৰ মানুহখিনিৰ বাবে মই অকণমান চিন্তা ইয়াত আপোনালোকৰ আগত দাঙি ধৰিছোঁ। এয়া ভাইৰাছ আৰু সংশোধিত মানৱতাৰ গান। ভোট নালাগে মোক, লাগে মানুহৰে জীৱন। আজি মানুহ লাগে, মানুহ হ'বলৈ সজাগতা জাগে। মানুহে মানুহক মানুহ বুলি ভাবিবলৈ বাধ্য হৈছে। প্ৰাণ পাই উঠিছে আকৌ মানৱতা। অনাদি অনন্ত ঘেৰি ধৰিছোঁ মই, চাই যোৱা যুগল বন্দীৰ অন্তিম শয়ন। প্ৰেম বিৰহ আশ্বাদ আবেদন, পোৱা নোপোৱা হেঁপাহ আনন্দ। ঘাত প্ৰতিঘাত, হিংসা প্ৰতিহিংসা, সমস্ত পুৰি চাই কৰি আহ্লাদ স্পৰ্ধা আৰু মন হৃদয় পবিত্ৰতাৰ বাট দেখুৱাওঁ মই। মানুহক একতাৰে যুঁজিব শিকাওঁ, শতৰো কেনে হ'ব পাৰে বুজাওঁ পঢ়ুৱাওঁ। গাওঁ মানৱতাৰ গান, কৈ যাওঁ নাভাবিবা কিন্তু মানুহৰ সমস্ত অতিৰিক্ত অধিকাৰৰ কথা। কৈ যাওঁ নাভাবিবা কিন্তু নাভাবিবা মানুহৰ সমস্ত অতিৰিক্ত অধিকাৰৰ কথা। আজি এই বুজি লোৱা কি হ'ব পাৰে আকলোৱা দাম্ভিক দশা। বিলৈ বিপত্তি আৰু প্ৰতিপত্তি, ভাইৰাছ কৰোণাময় জগতে আছোঁ পিয়াপি দি। ধন্যবাদ। তোমালৈ ধন্যবাদ থাকিল। ধুনীয়া লিখিছা। ধন্যবাদটো দিয়াই যায়, তথাপি সময়ৰ যি বন্ধন, সময়ে যি মানুহক কৰিবলৈ শিকায়, সেইটো মানুহে কৰোঁতে দেৰি হ'ল। আজিৰ মানুহে মানুহক মানুহ বুলি নাভাবে। কতহে বলীয়া পাগল বুলি, কতো মানুহক অভগা সঘনীয়া বুলি মানুহে কোনোদিনে কাকো চোৱা নাছিল। কিন্তু আজি সৌভাগ্য, ৰাস্তাই ঘাটে জীৱ জন্তুৰ কি আনন্দ চলন ফুৰণ হৈছে। সাগৰত মাছ উঠিছে, নদ নদী নিজৰাবিলাকত পখিলা আহিছে, চৰাই আহিছে। এই মানুহৰ ভয়তে এইবিলাক সোমাই আছে। কিন্তু আজি মানুহ গৃহবন্দী হৈছে। আগতে সেই মুৰ্গীবিলাকে যেনেকৈ মূৰা টোপনাই মৰে, আজি মানুহ মূৰা টোপনোৱাৰ সময়। জ্ঞান আছে কাৰণে সজাগতাৰ বাবে কিবা 1 মিটাৰ 2 মিটাৰ বান্ধি আমাক থৈছে। কিন্তু আমাৰ জ্ঞান নহ'লে মুৰ্গীৰ দৰে আমাৰ যি অৱস্থা হৈছে, মূৰা টোপনিয়াই মৰিম যেন এনেকুৱা ভাৱনা হৈছে। কিন্তু জীৱশ্ৰেষ্ঠৰ যি মহৎ ভাৱনা, মহৎ চিন্তা, সেয়া যেন আজি আজি বিপদৰ সময়ত মানুহৰ মাজত ফুটি উঠিছে। মানুহে মানুহক মৰম চেনেহেৰে চাবলৈ শিকিছে। মানুহে মানুহক ভাল পাইছে। সেইকাৰণে মই খুব ভাল পাইছোঁ। হে কৰোণা, তোমাৰ অপৰূপ মহিমা, তুমি মানুহক মানুহ হ'বলৈ শিকাই আছা। আৰু তুমি বেছি মানুহক লৈ খেলা নকৰিবা। যি শিকালা তুমি ধন্যবাদ। সোনকালে তুমি ইয়াৰ পৰা গুচি যোৱা আৰু থকাখিনিক ভালকৈ জীয়াই থাকিবলৈ দিয়া। বাই কৰোণা। ভালেই হৈছে। আজি কৰোণাৰ ওপৰত যিখিনি কবিতা তেওঁ পাঠ কৰিলে, খুব ভালেই লাগিছে। তাৰ কাৰণে মই ধন্যবাদ দিছোঁ। আৰু বৰ্তমান মানুহক যিখিনি সজাগতা, সেইখিনি সজাগতা হৈ থাকিলে আমি সকলোৱে বাচি থাকিব পাৰিম। সকলোৱে এইবোৰ মানি চলক। আমাক যি চৰকাৰী নিয়ম দিছে সকলোৱে পালন কৰক। আমি সঁচাই সকলোৱে সুখেৰে থাকিব পাৰিম, বাচি থাকিব পাৰিম, যদি আমি সজাগতা হৈ থাকোঁ। মই নীলিমা শৰ্মাৰ সৰলতাৰ কথাখিনি শুনি বৰ আনন্দিত হৈছোঁ। আৰু এই সুবাদতে নীলিমা শৰ্মাৰ বাবে আৰু অকণমান দুটিমান শব্দ আগবঢ়াম বুলি ভাবিছোঁ। এই ভাৱৰ শিৰোনামা হৈছে অনন্ত দিনৰ সীমিত জ্যোতিৰ্ময় সময় আৰু সান্নিধ্য। এনেকৈয়ে সময়ৰ স্তুতি, য'ত মানুহে পাব মুকুতি। ভকতিৰে হৃদয় ৰজিতা খুৱাই মানুহে মানুহক যাচিব প্ৰেম স্পৰ্ধা আৰু ক'ব প্ৰিয়তমা স্বাগতম তোমাক প্ৰণতি প্ৰণতি।
কোনো চঞ্চল ফাগুনিক বাতৰি সাজি ফাকুৰে বিলাই দিয়া সাতো ৰঙে ৰং আজি দেখো জীৱনে কয় ভাল পাওঁ হাঁহি ৰং ধেমালি মাদকতাৰে ভৰি পৰক পল অনুপল অনুভৱে জগাই তোলক কলিজাৰে লিহিৰ শীতল পৰক এনেকৈয়ে সময়ৰ স্তুতি থেংকছ। আজি আপোনালোকক এই দেশৰ পৰিস্থিতিৰ ওপৰত যি কবিতা গাই শুনালে আমাৰ এওঁৱে কবিতা শুনি কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শেষত মোৰ ছোৱালীৰ বান্ধৱী এজনীয়ে তাই কমেণ্ট কৰি থাকে, তেনেকৈ আপোনালোকেও কমেণ্ট কৰিব। তাইৰ নাম তুলিকা, গতিকে তেনেকৈ কমেণ্ট কৰি থাকিব, ভাল লাগিব। আকৌ পুনৰ লগ পাম আপোনালোকক। তুলিকা, তুমি এনেদৰে আমাৰ ভিডিঅ' চাই থাকিবা, কমেণ্টছ কৰি থাকিবা, তাৰ বাবে তোমাক ধন্যবাদ।